প্ৰথমতে আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি আমি আমাৰ বিটিয়াৰ বাসিন্দা ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি যুৱ শাখা কেন্দ্ৰীয় যুৱ শাখা আৰু মাইনৰিটি চেলৰ কেন্দ্ৰীয় মাইনৰিটি চেলৰ নেতৃত্বত আমি বিগত 6-3-2026 পৰা চলো বিটিচি পাল্টাই চাচা চাচিৰ বাৰী যাই এটা কাৰ্যসূচী লৈছিলোঁ আৰু এই কাৰ্যসূচীৰ দ্বাৰা আমি বিভিন্ন ঠাইত গোসাইগাঁৱৰ পৰা মাজবাটলৈ আমি আমাৰ চাচা চাচি আৰু আমাৰ জ্যেষ্ঠসকল যুৱসকল সকলোকে আমি লগ পাইছোঁ আৰু আমি ভাবাৰ দৰে যে BPF দলে যি বিটিচি অঞ্চলৰ যি ধৰণৰ প্ৰতাৰণা ঠগবাজ আৰু গাদ্দাৰীৰ ৰাজনীতি কৰিছে এই কথাখিনি আমি ক'বলৈ সুবিধা পাইছোঁ আৰু তেখেতসকলৰ এটাই কথা যে এইবাৰ নিৰ্বাচনত মুছলমানসকলে একেকোবে BPFক বিদায় দিয়াৰ কাৰণে সাজু হৈছে। তেখেতসকলৰ কথা এটাই কথা যে 28টা সিট জয় হোৱাৰ পিছত য'ত নেকি BJP হাতাও UPPL হাতাও BTC বাচাও শ্লোগানেৰে তেখেতসকলে চৰকাৰ আনিছিল। তাৰ পিছতে ৰাতিৰ ভিতৰতে NDAত চামিল হৈ BJPত চামিল হৈ মুছলমান সমাজক গাদ্দাৰী কৰা বুলি তেখেতসকলে কৈছে। মনত প্ৰত্যেকটা মুছলমানৰ সমাজত আঘাত এটা বহিছে, দুখ এটা বহিছে, ভয় আতংক এটা পৰিৱেশ তেখেতসকলে অনুভৱ কৰিছে আৰু কৈছে যে আমি এইবাৰ UPPLক সহায় কৰিম, আমি UPPLৰ লগত থাকি যোৱা নিৰ্বাচনত যি আমি ভুল কৰিছিলোঁ এইবাৰ আমি ভুল নকৰোঁ, UPPLক জয়যুক্ত কৰি তেখেতসকলে অনাগত সময়ত BTCৰ শান্তি আনাত কাম কৰিব বুলি তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছে। আৰু এইখিনিতে আজি যিহেতু আমাৰ শেষ দিন চাচা চাচি বাঢ়ি যোৱা BTC পাল্টোৱা যোনটো আমাৰ কাৰ্যসূচী আছিলে, আমি যুৱ শাখাই কেন্দ্ৰীয় যুৱ শাখাই নতুন এটা কাৰ্যসূচী হাতত ল'ম। 9 তাৰিখত যি নিৰ্বাচন, এই 9 তাৰিখৰ প্ৰাক মুহূৰ্তলৈ কেন্দ্ৰীয় যুৱ শাখাই দায়িত্ব লৈছে এইবাৰ কমচে কম 10জন MLA জিকাই পেলাই আমি BTCত নতুন এটা চৰকাৰ আনাৰ যি আমাৰ পৰিকল্পনা, 10জন MLA আনি জয়যুক্ত হৈ আমি 2 মাহৰ ভিতৰত BTC চৰকাৰটো ভাঙি নতুন কৰি ইলেকশ্যন কৰা আমাৰ যোনটো পৰিকল্পনা, তাৰ কাৰণে নতুন এটা আৰু আমি মিছন আমি মিছন পালেনে বুলি এটা আমি মিছন লৈছোঁ। আৰু সেই মিছন পালেনেত আমি প্ৰত্যেকটা বজাৰত গৈ পেলাই প্ৰত্যেকটা দোকানত গৈ পেলাই আমি তেখেতসকলৰ যোনটো 5টা গেৰেণ্টিৰ কথা আছিলে সেই গেৰেণ্টিসমূহ পাইছেনে, আমি পালেনে বুলি শব্দৰে আমি সোধ-পোছ কৰিম। আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ আমি সহায় ল'ম। আমাৰ বিভিন্ন সহায়কাৰী উইংছ আছে, এই বিভিন্ন সহায় কৰা উইংছৰ আমি সহায় ল'ম। তো মই থুলমূলে বিটিয়াৰ বাসিন্দা ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ কৰি আমাৰ প্ৰেছ মিডিয়াৰ যি আমাৰ ভাইসকল আছে আপোনালোকক কৈছোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যাত্ৰাত চলো BTC পাল্টাই চাচা চাচিৰ বাৰীত যায় এই যাত্ৰাত আপোনালোকে আমাক কণ্টিনিউৱাছলি আপোনালোকে আমাৰ এই প্ৰগ্ৰামসমূহ কাভাৰ কৰি আহিছে, মই হৃদয়ৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যিটো অভিযান চাচা চাচি বা BTC পাল্টাও যিটো অভিযান, সেই অভিযানৰ জৰিয়তে আপোনালোকে যিহেতুকে BPF আগতে UPPL আৰু BJPৰ এক মিত্ৰতা আছিল, সেইকাৰণে মুছলমান সমাজে যোৱা নিৰ্বাচনত 100% ক'ব গ'লে 100% BPFক ভোটদান কৰিছে। এইবাৰ আপোনালোকক যদি আপোনালোকক মুছলমান সমাজে ভোট দিব লাগে, কি গ্যাৰাণ্টি দিব যে আপোনালোকে BJPৰ লগত চামিল নহ'ব দিছপুৰত? আমাৰ এটাই কথা যে আমি একলা চলো নীতি আমি লৈছোঁ আৰু একলা চলো নীতিৰ দ্বাৰা অসমৰ
যেনেকুৱা এটা পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ, আজি বিজেপিও অকলে চৰকাৰ কৰিব পাৰিব বা NDA হৈ চৰকাৰ কৰিব পাৰিব, আমাৰ তেনেকুৱা অনুভৱ হোৱা নাই। কাৰণ বিভিন্ন ৰাজনৈতিক দলসমূহ এতিয়া নিজৰ পূৰা মানে ফ্ৰমত মানে তেখেতসকলে প্ৰচাৰ চক্ৰত নামি আছে। আৰু যিহেতু বিজেপিয়ে বহুত দিন ধৰি আমাৰ UPPL দলক এলাই কৰি আহিছে, মই বিভিন্ন মাধ্যমত কৈয়ে আছোঁ। আৰু BPFৰ লগত UPPLৰ মিত্ৰতাটো আৰু আগতে কৈছোঁ আমি, সেইটো হ'ল তেল আৰু পানীৰ মাজত মিশ্ৰণৰ কথা, এইটো কেতিয়াও নহয়। গতিকে আমাৰ লগত মিত্ৰতা হোৱাৰ কোনো তেনেকুৱা এংগল আৰু নাই। আমি যি প্ৰক্ৰিয়াৰে হাগ্ৰামা মহিলাৰীয়ে বিগত 20টা বছৰ BTC অঞ্চলটো চলাই আহিছে, মুছলমানৰ আগত ধাৰ থৈ পেলাই তেখেতে 70টা বছৰ চলাইছিল। আৰু এবাৰ বিজেপি হাতাও UPPL হাতাও বুলি কৈ 28টা সিট পাইছে। আমি এতিয়া মুছলমানবিলাকক বিশ্বাস দিছোঁ যে আমাৰ যোনটো 5টা বছৰ আমাৰ শান্তিৰ এটা চৰকাৰ আছিলে, এই শান্তিৰ নাৱত মুছলমানবিলাক এইটো নাৱতে বাস কৰিলে শান্তিৰে জীয়াই থাকিব পাৰিব, এই মতেদি আমি যাম। আমি অলপ আগতে কোৱাৰ দৰে অসমৰ যোনে ভাল পজিশ্যনত মানে MLA মেম্বাৰটো যাত বেছি হ'ব, আমি তাৰ লগতে থকা আমি আৰু সুবিধাবাদী। আমি হাগ্ৰামাই বহুত কথা কৈ থাকে, আমি সুবিধা। এইবাৰ UPPL দলক এইবাৰ সুবিধা লৈ ৰাজনীতিক কৰিবলৈ গৈ আছে। আপোনালোকে যিহেতুকে মুছলমান সমাজক BPFে ঠগাইছে বুলি কৈছে, আপোনালোকে যদি মেক্সিমাম MLA জিকি আহে, তেতিয়াহ'লে আপুনি আৰু NDAৰ নেতৃত্বত যদি চৰকাৰ গঠন হয়, তেতিয়া NDAৰ লগত থাকিব নে আপোনালোকে বিৰোধী আসনত ভূমিকা ল'ব? আমি এটাই কথা কৈছোঁ যে আমি এই সময়ত অকলশৰীয়াকৈ যদি আমি 10টা সিট আমি জিকি যাওঁ, কালি যদি আমাৰ কংগ্ৰেছৰ যদি চৰকাৰ হ'বলৈ সুবিধা হয়, আমি কংগ্ৰেছৰ হাতটো মানে টাইট কৰাৰ কাৰণে চৰকাৰ গঠন কৰাত আমি তেখেতসকলৰ লগতো থকাৰ কাৰণে আমি ৰাজি আছোঁ। যদি কংগ্ৰেছে নোৱাৰাৰ কথাই নাই। এইবাৰ আমি ভাবিছোঁ কংগ্ৰেছৰ চৰকাৰ হ'ব। আজি বিয়লিৰ ভাগত চন্দন ব্ৰহ্ম ইতিমধ্যে UPPL দিছে, এই ক্ষেত্ৰত দলৰ কেনেধৰণৰ ক্ষতি? চন্দন ব্ৰহ্ম এটা গাঁওবুঢ়া হয়। এইসব মানুহৰ কাৰণে মুখৰ আনাটো আমাৰ টাইম পাছ। তেওঁ এটা গাঁওবুঢ়া হয়, শিয়াল বুঢ়া হয়। আগতে কৈয়ে আছিলোঁ নহয়, আমাৰ দলত আৰু এজন শিয়াল বুঢ়া আছে। মই কৈছিলোঁ 3জন শিয়াল বুঢ়া আছে, 2টাটো আমি লাট মাৰি সিদিনাখন পঠাই দিলোঁ। আৰু এটা যাওঁ কৰি আছিল, এটা আৰু বুঢ়া আছে, এই চন্দন ব্ৰহ্মই আছিল। তেখেতকো আমি ৰাতি ঠিক